নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ দিনটোত অসমৰ ল'ৰা ছোৱালীৰ বাবে বহুকেইটা বিভাগত চাকৰি মুকলি হৈছে। এই ভিডিঅ'টোত তাৰে ওপৰত আলোচনা কৰিম। আৰু যিসকল ল'ৰা ছোৱালী আজি আমাৰ এই ভিডিঅ'টো প্ৰথমবাৰ চাই আছে, সিহঁতক কৈ থ'ব বিচাৰোঁ যে আমি এদিনত যিমানখিনি জব মুকলি হয় সকলোবিলাক জব আপডেট এটা ভিডিঅ'তে কভাৰ কৰিব চেষ্টা কৰোঁ। যদি আপোনালোকে এনেকুৱা ভিডিঅ' মিছ নকৰিব বিচাৰিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব। আজি অসমৰ ল'ৰা ছোৱালীৰ বাবে বেছিভাগ আপোনালোকৰ মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালীসকলৰ বাবে আৰু এইচএছ পাছ কৰা ল'ৰা ছোৱালীসকলৰ বাবে পদ মুকলি হৈছে। চ' ভিডিঅ'টো শেষলৈকে চাব। এতিয়া পলম নকৰাকৈ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ভিডিঅ'টো প্ৰথম যিটো ৰিকুৱাৰমেণ্ট মুকলি হৈছে সেই ৰিকুৱাৰমেণ্টটো মুকলি হৈছে আপোনাৰ PGCIL ডিপ্ল'মা ট্ৰেইনী ৰিকুৱাৰমেণ্ট 2021 ফালৰ পৰা। ইয়াত আপোনালোকৰ বাবে 37টা পদ মুকলি হৈছে আৰু যিসকলৰ ইঞ্জিনিয়াৰিং আছে সিহঁতে ৰিড মোৰত ক্লিক কৰি সবিশেষ পঢ়ি লৈ এই পদটোৰ বাবে আবেদন কৰি ল'ব পাৰিব। ইয়াৰ ওপৰত আমি সবিশেষ আলোচনা নকৰোঁ। নেক্সট যিটো ৰিকুৱাৰমেণ্ট মুকলি হৈছে সেই ৰিকুৱাৰমেণ্টটো মুকলি হৈছে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ গ্ৰুপ চি চিভিলিয়ান ৰিকুৱাৰমেণ্ট 2021 ফালৰ পৰা। ইয়াত আপোনালোকৰ বাবে 85টা পদ মুকলি হৈছে। এই ৰিকুৱাৰমেণ্টৰ ওপৰত অলপমান পিছত সবিশেষ আলোচনা কৰিম, কি পদ মুকলি হৈছে, কেনেকৈ আবেদন কৰিব লাগিব। চ' শেষত ইয়াৰ ওপৰত আলোচনা কৰিম। এতিয়া চাই ল'ব নেক্সট এটা খবৰ মুকলি হৈছে ইণ্ডিয়ান নেভিৰ ফালৰ পৰা। যিসকল ল'ৰা ছোৱালীয়ে ইণ্ডিয়ান নেভিৰ ফালৰ পৰা মুকলি হোৱা 2500টা চেইলাৰৰ পদৰ বাবে আবেদন কৰিছিল, সিহঁতৰ যিটো এক্সাম হৈছিল এই এক্সামটোৰ ফলাফলসমূহ ঘোষণা কৰিছে। আপোনালোকে যদি ফলাফলখিনি এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে ৰিড মোৰত ক্লিক কৰি আপোনালোকে ফলাফলখিনি চাই ল'ব পাৰে। নেক্সট যিটো ৰিকুৱাৰমেণ্ট মুকলি হৈছে সেই ৰিকুৱাৰমেণ্টটো মুকলি হৈছে UPSC ৰিকুৱাৰমেণ্ট 2021 ফালৰ পৰা। ইয়াত আপোনালোকৰ বাবে 46টা নতুন ভেকেঞ্চি মুকলি হৈছে। ইয়াত আপোনাৰ ডাইৰেক্টৰ, অফিচাৰ আৰু তেনেকুৱা পদ মুকলি হৈছে। যিসকলৰ মাষ্টাৰ ডিগ্ৰী আছে বা গ্ৰেজুৱেশ্যন কৰিছে সিহঁতে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। যদি আপোনালোকৰ এনেকুৱা কোৱালিফিকেশ্যন আছে তেতিয়াহ'লে আপোনালোকে ৰিড মোৰত ক্লিক কৰি ইয়াৰ বাবে আবেদন কৰি ল'ব পাৰিব। নেক্সট যিটো ৰিকুৱাৰমেণ্ট মুকলি হৈছে সেই ৰিকুৱাৰমেণ্টটো মুকলি হৈছে ইণ্ডিয়ান পষ্ট GDS ৰিকুৱাৰমেণ্ট 2021 ফালৰ পৰা। ইয়াত আপোনাৰ বাবে টোটেল পদ মুকলি হৈছে 2357টা গ্ৰাম ডাক সেৱকৰ পদ মুকলি হৈছে আৰু এই পদখিনিৰ বাবে ক্লাছ 10 পাছ কৰাসকলে আবেদন কৰিব পাৰিব। আৰু যিসকল ল'ৰা ছোৱালী ৱেষ্ট বেংগলৰ হয় সিহঁতে ইয়াৰ বাবে ৰিড মোৰত ক্লিক কৰি আবেদন কৰি ল'ব পাৰিব। ইয়াৰ বাবে কোনো ধৰণৰ লিখিত পৰীক্ষা নহয় আৰু অসমৰ বাবে এমাহৰ ভিতৰতে চাগে GDSৰ ফালৰ পৰা নতুন ভেকেঞ্চি মুকলি হ'ব। কেইদিনমান আগতে অসমৰ ল'ৰা ছোৱালীসকলৰ মানে আগৰ বছৰ যিসকলে আবেদন কৰিছিল সিহঁতৰ ভেৰিফিকেশ্যন হৈ গ'ল। বহুত কম পাৰ্চেণ্টেজৰ ল'ৰা ছোৱালীও চাকৰি পাইছে এইবাৰ আৰু বহুতে ভাবে কি 90% লাগিব, 85% লাগিব। চ' যদি আপোনালোকৰ বেছি পাৰ্চেণ্টেজ নাই তথাপিও আপোনালোকে আবেদন কৰি থ'ব এইবাৰ যেতিয়া মুকলি হ'ব। আৰু লগতে যদি আপোনালোকৰ OBC হয় বা SC ST হয় তেতিয়াহ'লে আপোনালোকে যদি 70%ৰ ওপৰত পায়, 60%ৰ ওপৰত পালেও আপোনালোকে আবেদন কৰি থ'ব। আৰু যদি যিসকল ল'ৰা ছোৱালীয়ে আবেদন কৰিম বুলি ভাবি আছে ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰিছে। যদি আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট নাই তেতিয়াহ'লে আপোনালোকে কম্পিউটাৰ চাৰ্টিফিকেটখন যোগাৰ কৰি লওক আৰু নাথাকিলে আপোনালোকৰ ভেৰিফিকেশ্যনৰ সময়ত প্ৰব্লেম হ'ব। এইবাৰ বহুতৰে প্ৰব্লেম হৈছে। চ' আপোনালোকক কৈ থ'লোঁ যিসকলে আবেদন কৰিম বুলি ভাবি আছে তেতিয়াহ'লে সিহঁতে যেতিয়া এই ৰিকুৱাৰমেণ্টটো মুকলি হ'ব আপোনালোকক আমি জনাই দিম, আপোনালোকে সোনকালে আবেদন কৰি ল'ব। এমাহৰ ভিতৰতে ৰিকুৱাৰমেণ্টটো মুকলি হোৱাৰ বহু বেছি সম্ভাৱনা আছে। এতিয়া চাই ল'ব যিটো ৰিকুৱাৰমেণ্ট মুকলি হৈছিল ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ ৰিকুৱাৰমেণ্ট, সেই ৰিকুৱাৰমেণ্টৰ ফালৰ পৰা আপোনালোকৰ গ্ৰুপ চি চিভিলিয়ানৰ পদ মুকলি হৈছিল। টোটেল আপোনাৰ 85টা ভেকেঞ্চি মুকলি হৈছিল আৰু ইয়াৰ বাবে যিবিলাক পদ মুকলি হৈছিল চাই ল'ব। পোষ্ট ৱাইজ ভেকেঞ্চিবিলাক ভগাই দিয়া হৈছে। কুকৰ বাবে 5টা, তেনেকুৱা আপোনাৰ মেছ ষ্টাফৰ বাবে 9টা, মাল্টিটাস্কিং ষ্টাফৰ বাবে 18টা, হাউচ কিপিং ষ্টাফৰ বাবে 15টা, হিন্দী টাইপিষ্টৰ বাবে 3টা, লোৱাৰ ডিভিজন ক্লাৰ্কৰ বাবে 10টা, ষ্ট'ৰ কিপাৰৰ বাবে 3টা, কাৰ্পেণ্টাৰৰ বাবে 3টা, পেইণ্টাৰৰ বাবে 1টা, ছুপাৰিণ্টেণ্ডেণ্ট ষ্ট'ৰৰ বাবে 15টা, চিভিলিয়ান মেকানিক ট্ৰান্সপৰ্ট ড্ৰাইভাৰৰ বাবে 3টা পদ মুকলি হৈছে। এই পদবিলাকৰ বাবে আপোনালোকে এডুকেশ্যনৰ কোৱালিফিকেশ্যনটো চাই ল'ব পাৰে। যিটো আপোনাৰ ছুপাৰিণ্টেণ্ডেণ্ট ষ্ট'ৰত পদ মুকলি হৈছে তাৰ বাবে গ্ৰেজুৱেশ্যন বিচাৰিছে। তেনেকুৱা আপোনাৰ লোৱাৰ ডিভিজন ক্লাৰ্কৰ বাবে ক্লাছ 12 পাছ বিচাৰিছে, লগতে ইংলিছ নহ'লে হিন্দী টাইপ কৰিব জানিব লাগিব। তেনেকুৱা হিন্দী টাইপিষ্টৰ বাবে HS পাছ বিচাৰিছে আৰু যিসকলে হিন্দী টাইপ কৰিব জানে সিহঁতে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। নেক্সট তেনেকুৱা আপোনাৰ ষ্ট'ৰ কিপাৰৰ পদ মুকলি হৈছে, তাৰ বাবেও আপোনালোকৰ HS পাছ বিচাৰিছে। তেনেকুৱা আপোনাৰ চিভিলিয়ান মেকানিকেল ট্ৰান্সপৰ্ট ড্ৰাইভাৰৰ বাবে আপোনালোকৰ মেট্ৰিক পাছ কৰাসকলে আবেদন কৰিব পাৰিব আৰু লগতে ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব আৰু লগতে 2 years এই ফিল্ডত এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তেনেকুৱা কুকৰ পদ মুকলি হৈছে, মেট্ৰিক পাছ বিচাৰিছে, পেইণ্টাৰৰ বাবে মেট্ৰিক পাছ বিচাৰিছে, কাৰ্পেণ্টাৰৰ বাবে মেট্ৰিক পাছ বিচাৰিছে। চাই ল'ব ভালকৈ আপোনালোকে এক্সপিৰিয়েঞ্চ লাগিব নে নাই। নেক্সট আপোনাৰ হাউচ কিপিং ষ্টাফৰ পদ মুকলি হৈছে, মেট্ৰিক পাছ বিচাৰিছে। তেনেকুৱা আপোনাৰ মেছ ষ্টাফৰ বাবেও মেট্ৰিক পাছ বিচাৰিছে, মাল্টিটাস্কিং ষ্টাফৰ বাবেও আপোনালোকৰ মেট্ৰিক পাছ বিচাৰিছে। এতিয়া চাই ল'ব এই পদখিনিৰ বাবে আপোনালোকৰ এজ লিমিট বিচাৰিছে 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু যিসকল OBC হয় সিহঁতে 3 বছৰ,
যিসকল SC আৰু ST সিহঁতে 5 বছৰ আৰু যিসকল PWD হয় সিহঁতে 10 বছৰ ইয়াৰ বাবে এজ ৰিলেক্সেশ্যন পাব। এতিয়া চাই ল'ব ইয়াৰ বাবে আপোনালোকে চিলেবাছখন চাই ল'ব পাৰে। এতিয়া চাই ল'ব ইয়াৰ বাবে আপোনালোকে আবেদন কৰিব হ'লে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম এখন ফিল আপ কৰি আপোনালোকে তাত চেল্ফ এটাষ্টেড কৰি 10 টকাৰ ষ্টাম্প এটা লগাই আপোনালোকে এড্ৰেছটো ইয়াত পাব, ডিছক্ৰিপশ্যনত লিংক পাব। সেই এড্ৰেছটোত আপোনালোকে চেণ্ড কৰিব লাগিব। ইয়াত সময় দিছে, মানে এই এডভাৰটাইজমেণ্টটো মুকলি হোৱাৰ পৰা 30 দিন সময় দিছে লাষ্ট ডেট। 30 দিনৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব লাগিব। চ' বন্ধু বান্ধৱীসকল, আজিৰ দিনটোত বহুকেইটা বিভাগৰ ফালৰ পৰা চাকৰি মুকলি হৈছিল। ইয়াৰ বাবে আপোনালোকে সবিশেষ জানিবৰ বাবে আপোনালোকে প্ৰথমতে ডিছক্ৰিপশ্যন লিংকটো ভিজিট কৰিব। অলপ সময় ওলাই আপোনালোকে পঢ়ি ল'ব, পঢ়ি লৈহে আপোনালোকে ইয়াৰ বাবে আবেদন কৰি ল'ব পাৰিব। চ' আপোনালোকৰ প্ৰথম যিটো কাম সেইটো কামটো হৈছে আপোনালোকৰ লিংকটো ভিজিট কৰা। চ' আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব, কিবা প্ৰব্লেম থাকিলে কমেণ্ট কৰিব, আৰু এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।